নমস্কাৰ বন্ধুসকল, মই গোবিন্দই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল গোবিন্দছ কৰ্ণাৰলৈ। বন্ধুসকল, আজি আপোনালোকক মই দেখাবলৈ যাম এটা ঐতিহাসিক ঠাই, য'ত আপোনালোকে দেখিব পাব এটা সুন্দৰ পৰিৱেশ। গতিকে বলক আপোনালোকক আজি মই সেই ঐতিহাসিক ঠাইটোলৈ লৈ যাওঁ। হিমাংশু যাব, আহি পালেহি। ব'লা আমি যাম। ক'ত যাম এতিয়া? আমি ঐতিহাসিক ঠাইলৈ যাম, হয়নে? এই আমাৰ সোণৰ দেখি আমি বৰ্তমান আহি পাইছোঁহি পানীগাঁও। এয়াই হৈছে আমাৰ পানীগাঁও, আৰু ইয়াৰ পৰা আমি যাম সোণৰ ঢেকীলৈ। এয়া হৈছে এতিয়া দুৰ্গা পূজাৰ বতৰ। চাওক, বৰ্তমান ভিৰ একেবাৰে নাই। কৰোণাৰ কাৰণে এবাৰ দুৰ্গা পূজা এনেকুৱাই হ'ল, আৰু ইমান আগতে বহুত ভালদৰে পতা হয়। ইয়াৰ পৰা বেছি দূৰ নাই। এয়া আমি তালৈ পুখুৰীটোলৈ সোমাই যোৱা গেটখন পাইছোঁহি। সোমাই আমি আহি উপস্থিত হৈছোঁ পুখুৰীটো। এইটো এটা ঐতিহাসিক পুখুৰী। এইটোৱে সেই পুখুৰীটো, যিটো নেকি এটা ঐতিহাসিক পুখুৰী। ব'লকচোন যাওঁ, আমি এজন এই গাঁৱৰে ব্যক্তিৰ পৰা এই পুখুৰীটোৰ বিষয়ে বুজি আহোঁ। পুখুৰীটোনো কিমান পুৰণি, কোনে খন্দাইছিলে, বা ইয়াৰ মাটিকালি কিমান। ব'লক আমি পুখুৰীটোৰ বিষয়ে সুধি আহোঁ। খুৰা, তাৰমানে এই পুখুৰীটোৰ বিষয়ে এতিয়া আমাক অলপমান দুটামান কথা জনাওক। মই জনা মতে হয়, আমাৰ দেউতাহঁতে কোৱা মানে শুনিছোঁ, আইমৰ ৰজাৰ দিনত তেওঁ পুখুৰী, আৰিমত্ত ৰজা। আইমত্ত ৰজা হয়, তেওঁ যেনিবা এই মানে সানি মেলি থৈ গুচি গ'লগৈ। তেওঁ দিন হ'ল, হয়, তাৰ সোণৰ ঢেঁকী, হয়, সোণৰ চালনী, হয়, ডলা, খুবলি তেওঁ ইয়াতে আছিলে। তাৰপৰা এজন মানুহে তেওঁ এবছৰ যেনিবা বাৰিষা হৈছিলে, হয়, তেওঁ মানে উটুৱাই লৈ যাব বুলি, পানীয়ে লৈ যাব বুলি তেওঁক সেকুলৈ বান্ধি ডেকেন সোণোৱাল বুলি কয়। হয়, তেওঁ সেই মানুহজন মোতকৈতো বয়সস্থ মানুহ, তেওঁ মানে বান্ধি পেলাই খোৱা গছজোপাত থৈ দিছিলে। হয়, বান্ধি তেওঁ হেৰি কৰি আকৌ তাক সপোন দেখুৱালে যে আমাক মানে এই মুকলি কৰি দিয়ক, খুলি দিয়ক, হয়, এৰি দিয়ক বোলে, আমাক নাবান্ধিব এতিয়া সেইটো। তাৰপৰা আকৌ সি যেনিবা দিনত আহি খুলি দিলে। তাই এসপ্তাহমান থাকি পেলাই ডাঙৰ পানী এটা হেৰি কৰি পেলাই 52 চনত নে 50 চনতে মানে তাৰ পানীটো লৈ গুচি গ'ল। হয়। আকৌ এই পুখুৰীটো আপোনাৰ তাৰমানে আইমত্ত ৰজাই 3টা চাপত খনা বুলি কোৱা শুনো। কোৰৰ 3টা চাপত তাৰমানে পুখুৰীটো খনা বুলি কোৱা শুনো। কোৱা শুনিছোঁ আমাৰ দেউতাসকলে। হয়, এতিয়া আমি কোৱাহে শুনিছোঁ, আমি নিজে দেখা নাই। আমি সিমান দিনৰ মানুহ নহয় এতিয়া, আছোঁ ন। তাতে এতিয়া আমাৰ দেউতাই কোৱা আছিলে, হয়, আইমৰ ৰজাই বোলে খান্দিছিলে বুলি, 3টা চাপত বোলে মাৰিছে, হেৰি কৰিছে। আমাৰ দেউতাৰ মুখতে শুনিছোঁ, আমি নিজে খনা দেখা নাই। আৰু এটা তাৰমানে কথা, আপোনাৰ ইয়াত কোনোবা মানুহে যদি বিয়া বাৰু আগতে পাতিব হয়, বিভিন্ন ধৰণৰ বাচন বৰ্তন, তাৰমানে বিয়াত প্ৰয়োজনীয় যিখিনি সামগ্ৰী ইয়াত চাকি দিলে হেনো পোৱা যায় বুলি কোৱা শুনিছিলোঁ। কথাটো কিমান দূৰ সঁচা বাৰু? যি সকাম হৈছে, তাত যেনিবা সোণৰ বাতি দিয়ে, কাঁহী দিয়ে, তেনেকৈ মানে সকামৰ কাৰণে মানে চলাই দিবলৈ কাৰণে ইমানটা বাতি লাগে, ইমানটা হেৰি লাগে। তামপান এযোৰ দিলেই হৈ গ'ল আৰু সেই হিচাপত পাছদিনা আকৌ সকামটো কৰি যোৱাৰ পিছত মই আমুক তাৰিখে দিম, সেইটো মানে দি দিলে তেওঁলোকে লিখি মেলি চাব, আকৌ হেৰি কৰে, আকৌ সপোন দেখুৱাই যে আমুকটো বেলেগ যদি বাতি দিয়ে সপোন দেখুৱাই যেনিবা। হয়, তাৰপৰা সেই বাতিটো নহয়, এইটো বাতি লৈ যোৱা, আকৌ উলিয়াই থৈ দিব। এই পুখুৰীটো পাৰতে তাৰমানে এজোপা গছ আছিল বুলি কৈছিলে, কিবা গছ এজোপা, সেই খোৱা গছ কোনডোখৰ জেগালৈ আছিলে গছজোপা? ইয়াতে আছিল। হয়, হয়, মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আপোনালোকে সেই গছজোপা দেখিছিলে মানে? মানে দেখি আমি নিজে কাটিছোঁ। হয়, সেইজোপা তলতে তাৰমানে আপোনাৰ এই সোণৰ নাও আৰু ঠেকুলৈ বান্ধি থৈ দিছিলোঁ ধুনীয়াকৈ। হয়, আকৌ নাওখন কেতিয়াবা ওলাই বুলি কৈছিলে, এনেকৈ নাওখন হাতী লৈ পেলাই টানে, গৰখীয়া লোৱা টানি থাকে। হয়, টানি থাকোঁতে ওলাই যায়, হেৰি কৰে এইটো পুখুৰীতে ন। তাৰপৰা আকৌ টিংটোহে ওলায়। টিংটো ওলাই যোৱাৰ পিছত আকৌ শেষ আৰু টিংটোৰ পৰা মানে
আৰু ওলাই নাহে গোটেই নাওখন। আকৌ সোণৰ ঢেঁকী এটা আছিল বুলি কোনডোখৰত কৈছিল? সোণৰ ঢেঁকীটো ইয়াত আছিলে। এইটো এইকণ জেগাতে আছিলে ন? এইকণ জেগাতে আপোনাৰ সোণৰ ঢেঁকীটো আছিলে। হয়। আৰু সেই সোণৰ ঢেঁকীটোৰ কাৰণে তাৰমানে গাঁওখনৰ নাম সোণৰ ঢেঁকী হ'ল। হয়, সোণৰ ঢেঁকী যেনিবা এইখিনি জেগাতে আছিলে ন? হয়। আৰু কি আছিল সোণৰ বস্তু এই পুখুৰী পাৰত? এই মানে হেৰি আছিলে, ঢেঁকী আছিল, চালনী আছিল, ডলা আছিল, হয়, এই ঢেঁকী থোৱা আছিল, কুবলি আছিল, তেনেকৈ সেইকেইটা আছিলে। আৰু এইটো আগৰ তাৰমানে আপোনালোকৰ পুৰণা নামঘৰ আছিলে ন? এইটোৱে আছিলে পুৰণা নামঘৰ। হয় হয় হয়। আৰু মই পুখুৰীটো গোটেই দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো পুখুৰীটোৰ দৃশ্য আপোনাৰ ইয়াত 7.5 বিঘা মাটি এটা পুখুৰী। হয়, এইটো কোনোদিন পানী নুশুকাই বুলি কোৱা শুনিছোঁ। নুশুকায়। হয়, খৰালিও মানে হেৰি এবুকো থাকে পানী। হয় হয়। বলক আমি গৈ আছোঁ এই পুখুৰীটোৰ বিষয়ে জানিবলৈ এজন বিশেষ ব্যক্তিৰ ঘৰত, যিজনে এই পুখুৰীটোৰ বিষয়ে আমাক ভালদৰে বুজাই ক'ব। মানে বৰ্তা, এই পুখুৰীটো কিমান পুৰণি আৰু কাৰ দিনত খনা হৈছিলে তাৰমানে পুখুৰীটো? এতিয়া পুৰণি বুলি ক'লে মইতো আজিৰ দিনৰ মানুহ, গতিকে আমাৰ ককা দেউতাহঁতৰ দিনৰ পুখুৰী আৰিমত্ত ৰজা খনা বুলি গম পাওঁ। আৰিমত্ত ৰজা দিনৰ পুখুৰী। এইটো মানে এনেই তেতিয়া কাৰ শাসন চলি আছিলে? কোন মান নে ব্ৰিটিছ নে তাতকৈ আগত নে আহোম? এইটো মানৰ দিনৰ বুলিও কিছুমানে কোৱা শুনো। মানৰ পাছতে, মানৰ দিনতে মানৰ পাছত হ'ব। মান অহাৰ পাছত। মানৰ পিছত ন? আৰিমত্ত পুখুৰীটো খন্দাৰ লগত কিবা কাহিনী জড়িত আছে নেকি? পুখুৰীটো মানে কেনেকৈ খান্দিছিলে বা কি? আগৰ দিনত এটা প্ৰবাদ আছে যে আৰিমত ৰজা এনেকুৱা এজন ৰজা আছিলে। ৰজা, তেওঁ পুখুৰীখন ইমান ডাঙৰ, জোচৰ পৰা হেৰি কৰি দিলে এটা পুখুৰী হৈ যায়। জোচৰ পৰা উঠাই দিলে এটা পুখুৰী, এনেকুৱা ধৰণে মানে আৰিমত ৰজাই বহুত পুখুৰী খান্দিলে। এই পুখুৰীটো তেনেকুৱা মানে এইখিনি সময়ত কিবা ৰাইজৰ দুৰ্গতি দেখি আৰিমত ৰজাই বোলে ইয়াত বানপানী পুখুৰত বা কিবা হেৰি কাৰণে সৃষ্টি বুলি উপায় নাই। তাৰমানে এতিয়া দিনৰ নিচিনা তেতিয়া মটৰ নাছিলে বা কুঁৱা টিউবেল নাছিলে, সেইটো সুবিধাৰ কাৰণে তাৰমানে ৰজাই জনগণৰ কাৰণে তাৰমানে এইটো পুখুৰীটো খান্দিছিলে। এইটো কি কেইকোৰত খান্দিছিলে? কেইকোৰত খান্দিছিলে আৰিমত্ত ৰজাই? আৰিমত্ত ৰজাই 3 কোৰ মাৰিছিলে বুলি কৈছে। 3 কোৰ। এইটো এটা তাৰমানে 7 বিঘা মাটি। মাটিকালি ইয়াৰ কিমান আছে? 7 বিঘা। ইয়াত মাটিকালি 7 বিঘা আছে ন? এইজোপা গছজোপা বহুত পুৰণি গছ। এজোপা তেতিয়া যুগৰে চাগে। বন্ধুসকল, পুখুৰীটো পৰিৱেশ বৰ্তমান বেয়া হৈ আছে, যিহেতু আপোনালোকে দেখিছে বহুতো মেটেকা আৰু পুনি হৈ আছে। গতিকে এই পুখুৰীটো সংৰক্ষণৰ অতিকৈ প্ৰয়োজন, যিহেতু এইটো এটা ঐতিহাসিক পুখুৰী, যিহেতু এইটো আৰিমত্ত ৰজাই খন্দাইছিল মানৰ দিনতে। গতিকে এইটো সংৰক্ষণৰ প্ৰয়োজন, আৰু এটা টুৰিষ্ট প্লেচটো গঠন কৰিব পাৰি, যিহেতু এটা বহুত ধুনীয়া পৰিৱেশ এটা। গতিকে বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।